সত্য সেয়াই যি কঠিন সময়তো সত্য হৈ থাকে। সুখৰ সময়ৰ বিশ্বাস কোনো বিশ্বাস নহয়, দুখৰ সময়ৰ বিশ্বাসহে আচল বিশ্বাস। মানুহৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল তেওঁ কেৱল সন্মুখত দেখা পোৱা ঘটনাটোকহে সম্পূৰ্ণ সত্য বুলি মানি লয়। জীৱনটো বহুত বিশাল আৰু আপোনাৰ দৃষ্টি অতি সৰু। আপুনি কেৱল এটা মুহূৰ্ত দেখে, কিন্তু অস্তিত্বই সমগ্ৰ যাত্ৰাটো দেখে। আপুনি এটা মূৰত থিয় হৈ সিদ্ধান্ত লয় যে সকলো শেষ হৈ গ'ল, কিন্তু জীৱনে জানে এয়া কেৱল দিশ সলনি কৰাৰ সময়হে। আপুনি কয় মোৰ লোকচান হ'ল, কিন্তু জীৱনে হাঁহি কয় আপোনাক ৰক্ষা কৰা হৈছে। আপুনি কয় সকলো কাঢ়ি লৈ যোৱা হ'ল, জীৱনে কয় যিটো মিছা আছিল সেয়াহে কাঢ়ি লোৱা হৈছে। আপুনি কয় মই অকলশৰীয়া হৈ পৰিলোঁ, জীৱনে কয় এতিয়া প্ৰথমবাৰৰ বাবে আপুনি নিজৰ মুখামুখি হ'ব। যিজন আঁতৰি গ'ল সম্ভৱতঃ তেওঁ যোৱাটো প্ৰয়োজনীয় আছিল। যিটো পোৱা নগ'ল সম্ভৱতঃ সেইটো আপোনাৰ বাবে নাছিল। যিটো ভাঙি গ'ল সম্ভৱতঃ তাৰ ভেটিটো দুৰ্বল আছিল। আৰু যিটো ৰৈ গ'ল সম্ভৱতঃ সেই পথটোৱে আপোনাক ক'ৰবাত ভুল দিশলৈ লৈ গৈ আছিল।